everyone, welcome back to my channel. আৰু এটা পুনৰ নতুন ভিডিঅ' হৈতে আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি একচুয়ালি মোৰ লগৰ এজনীৰ বাৰ্থডে সো জাস্ট ৰুম পাইছো ইউনিভাৰ্চিটিৰ পৰা ক্লাছ নহলে ইভেন্ট চলি হ'ব মানে আমাৰ ইউনিভাৰ্চিটিত সো প্ৰেক্টিছ হৈ আছিল প্ৰেক্টিছ কৰিলোঁ এতিয়া তাই গম নাপায় সো মই আৰু মোৰ এজনী লগৰ মোৰ ৰুমত আহিলোঁ ভাবিছোঁ মোৰ ৰুমতে সৰুকে আৰু মানে তাই বাৰ্থডেটো সেলিব্ৰেট কৰি সো কেনেকৈ কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে তো ফ্ৰেছ হৈ আহি গ'লোঁ আৰু এফালে বেলুন ফুলোৱা ষ্টাৰ্ট কৰি দিছে তো মই লাগো কাৰণ 3টা বজাত তাই আহি পাব এতিয়া অলৰেডি 2 কিমান হ'ল 2:30 হৈ গ'ল সো পৰাপত কৰোঁ ফুলাই লওঁ গোটেইখিনি কমপ্লিট কৰি আপোনালোকক গোটেই লাষ্ট ভিউটো দেখাম আপোনালোকক হেয়া হৈ গ'ল পুৰা ৰেডি কিন্তু বেলুন এটা দুটাকে ফুটি আছে নাজানো তাই আহি পোৱালৈকে বেলুন থাকিব নে নাথাকে মোৰ লগৰজনী কেক আনিব গ'ল তো কেকটো অৰ্ডাৰ দি থোৱা আছিলে যে সেইটো মানে যদি আমি আহোঁতে লৈ আহিলোহেঁতেন তেতিয়াহ'লে ইয়াত মানে বেয়া হৈ গ'লহেঁতেন কাৰণ ফ্ৰিজটো নাই মোৰ ওচৰত আৰু আমাৰ ৰাইজৰ মানে ৰঙা ৰংটো পুৰা ফেভৰেট হয় সেইকাৰণে বেলুনছখিনিও ৰেড আনিছোঁ আৰু লাইটো জ্বলিব ৰঙা তো চব তাই ফেভৰেট হ'ব আৰু আজি নাজানো তাই কেনেকুৱা পায় তো মই অলপমান ৰেডি হ'লোঁ আৰু বাইদেউ ৰেডি হৈ আছে তাই কেক আনিলেগে মানে তো কেকটো দেখাইছোঁ ৰ'ব ইমান মৰম লগা এইটো কেক আমাৰ টিকলু সৰু বস্তুৱে এনেও মৰম লাগে আমি ৰেডি হৈ গ'লোঁ আৰু বাইদেউ ৰেডি হৈ গ'ল এতিয়া আমি ৰখি আছোঁ বাইদেউ অহা নাই আমাৰ যাৰ কাৰণে ৰখি আছোঁ তাই সেইটো শুই আছিলে মানে আমি ক'লোঁ যে আমাৰ দেৰি হ'ব আমি এই কিবা দৰৱ আনিব গ'ল বুলি ক'লোঁ আৰু মইতো এই ৰুমত আছোঁ বুলি ক'লোঁ তো বাইদেৱে ক'লে কি মোৰ মাথা বিষাইছে মই অলপ দেৰি শুই লওঁ তহঁতি ওলাই মেলি মোক ফোন কৰিবি এতিয়া ৰাইজক ফোন কৰিছোঁ তাই কৈছে মই ওলোৱাই নাই 10 মিনিট পাছত গৈ আছোঁ বুলি ক'লে কিন্তু 10 মিনিট ৰখি আমনি লাগিছেগৈ আৰু চব বেয়া হ'ব এতিয়া অৱস্থা বেয়া কেকটো দেখিলে আৰু সৰু সুৰাকৈ গিফ্ট এটা আনিছোঁ আৰু কিনো দিম এইটো পিছত দেখাম মানে ৰাইজে আগতে কৈ থৈছে যে ফটো ফ্ৰেম দিবি হা বুলি কৈ থৈছে মানে তো সেইকাৰণে ফটো ফ্ৰেম এটা দিছোঁ আৰু সৰুকৈ কেক এটা দিছোঁ সেয়াই আৰু বাৰ্থডে গাৰ্ল আহি পোৱাৰ আগতে আমি ইয়াত ফটো চটো মাৰি আৰু আজৰি কৰি থৈছোঁ তাই পিছতহে আহি ফটো মাৰিবহি আৰু কি কৰিম আৰু ৰখি আছোঁ ন এনে ফটোকে মাৰি থাকোঁ আৰু এয়া বেলুন এটা তাকে ফুটি গৈ আছে নাজানো লাষ্টত থাকে কে নাথাকে ৰখি আমনি লাগিছেগৈ আৰু কি ক'ব আন্ধাৰ হৈ গ'লগৈ কিন্তু ৰাইজ পোৱাহিয়ে নাই এবাৰ ফোন কৰিছোঁ গাড়ী পোৱা নাই বোলে এতিয়া আহি আছোঁ বুলি কৈছে আৰু গম পোৱা নাই আমি দুটা একেলগে আছোঁ বুলি তাইহে জানে আৰু কেতিয়া পাবহি বাকীখিনি দেখাম বাৰু তাই আহিলে কি হয় চব দেখা যাম তাই আকৌ বাৰে মাতি আছে ৰেষ্টুৰেণ্টখনৰ নাম দি পেলাই মাতি আছে মানে এইখন ৰেষ্টুৰেণ্টত আহি যা তহঁতি আমি 3টা আহিলোঁ মই কৈছোঁ মোৰ লগৰজনী মেডিচিন আনিব গৈছে বুলি ক'লোঁ ন তো তাই আহি পোৱাহি নাই তাইক ফোন কৰি আছোঁ আহি পোৱাহি নাই আহি পাবহি কৈ আছোঁ তো মানে তাই ভাবিছে আমি দুটা একেলগে নাই সেইকাৰণে তাইক এতিয়া আমাৰ ৰুমত মাতিছোঁ আৰু লাহেকৈ আহিম বুলি কৈছে আৰু বহুত দেৰি মনোৱাৰ পিছত গম নাই পোৱা চাগে ইমান লগা নাই গম পাইছে নিচিনা অকণমান মানে মানুহটো অলপ অকৰাও মানে পটককৈ গম নাপায় কথাকেইটা সেইকাৰণে মানে অলপ ঠগিব ভাল মানে তাইক গাইজ মাত শুনিছোঁ আহিব পাৰে ৰ'ব দেই চিয়'ৰ নহয় খালি নক কৰিলে গম পাম আৰু আহিলে বুলি গাইজ আহিলে ভাল লাগিছে নে তোমাৰ ভাল লাগিছে বা কাটা এতিয়া What a beautiful world is out there for me now to see it. Beautiful world is out there for me now to know it. What a beautiful world is out there for me now to see it. Beautiful world is out there for me now to know it.
trail, seen ships sail down by horizon, clearing the sea. পটককৈ পাৰ্চেল এটা আহিল তো মই আনিব গ'লোঁ আৰু এইফালে ফটো ছেশ্যন ষ্টাৰ্ট হৈ আছে এইফালে ফটো ছেশ্যন পূৰা সেই এতিয়া আমি ওলাই যাম আৰু দেখুৱাই থাকিম কি হয় পাৰ্চেলটো কি আহিলে পাছতে খুলিম দেই এতিয়া সময় নাই পাছত দেখাম Walking a trail, seen ships sail down by horizon, clearing the sand, waving my hands, listening to the wonderful chimes. It's all about good times. Walking a trail. এতিয়া ওলাই যাওঁ গোটেই গেলা হৈ থাকিব আৰু ওলাই যাওঁ এতিয়া দেখুৱাই থাকিম আপোনালোকক আমি গৈ আছোঁ গাইজ ৰাস্তাত এতিয়া ক'ত নিয়ে নাজানো আৰু বাৰ্থডে গাৰ্লে এইফালেও আছে গৈ আছোঁ য'ত গৈ নাকটো খুন্দা খাব তাতে ৰখিম কি হ'ল গৈ আছোঁ What a beautiful world is out there for me now to see it. Beautiful world is out there for me now to know it. What a beautiful world is out there for me now to see it. Beautiful world is out there for me now to know it. Walking a trail, see ships sail down. খালো গ'লোঁ এনজয় কৰিলোঁ এতিয়া যাওঁ চব নিজৰ পিজি চব বেলেগ পিজি My hands listening to the wonderful chimes. It's all about good times. আহি গ'লোঁ তাহাঁতিও গ'ল আৰু মই পিজি পাই গ'লোহি ৰুম আহি পাই গ'লোহি আৰু বহুত ভাগৰ লাগিছে নাজানো কেলৈ ভাগৰ লাগিছে একো কৰাই নাই জাষ্ট খাইছোঁ আৰু আহিছোঁ সেইটোতে ভাগৰ লাগিছে সজাওঁতেতো সজাই ল'লোঁ বেলুনগাল এতিয়া কি কৰোঁ তাকে ভাবিছোঁ কাৰণ পেলাইও দিব নোৱাৰোঁ ৰুমটো ভাল লাগিছে কিন্তু তলত এতিয়া পেলাই থ'লে এটা এটাকৈ ঢাপ ঢুপ ফুলি থাকিব কি কৰোঁ ভাবিয়ে পোৱা নাই দেখা যাওক বিচনাত বেলুনখিনি পৰি থাকিলে অলপ দিগদাৰ হ'ব যে সেইকাৰণে এনেকৈ জলদি লগাই দিলোঁ আৰু মই ফ্ৰেছ হৈ গ'লোঁ আৰু ৰ'ব পাৰ্চেলকেইটা দেখাই দিওঁ অথনি যে পাৰ্চেলকেইটা আহিছিলে কুৰ্তা দুটা আহিছে মানে ৰেগুলাৰ ইউজৰ কাৰণে আৰু নৰ্মেল এনেই পিন্ধিব পৰা ঠিকেই দেখিছোঁ মই খালি অলপমান দীঘল হ'ল মানে মই মানুহজনী চাপৰ যে সেইকাৰণে মানে কাটিব লাগিব সেই দুটাই আহিছিলে এটা ব্লেক আৰু এটা য়েল্ল' মোৰ লগৰজনীৰ বাৰ্থডে আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকেও তাইক উইচ কৰিব যাতে তাইৰ বছৰটো ভালকৈ যায় আৰু য়েছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলটোৰ সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম অতি সোনকালে তেন্তে আজিলৈ বাই বাই তুমি কি নাম